আজি বহু বছৰ মূৰত আজি 10 চনৰ পিছত আজি এবাৰ আৰু মানে ইলেকশ্যন খেলাৰ কাৰণে এটা মানে সুবিধা পাইছোঁ, ৰাইজে অলপ আহ্বান জনায়, গতিকে সেনেকৈ এটা ভাল লাগিছে। এইটো কথা নাই, ৰিজাল্টৰ দিনাহে আচল কথাটো ওলিব। তামোলপুৰ কিমান ভোট আছে, কিমান ভোট? আমি 70 পালে ইয়াত যিকোনো কেণ্ডিডেট জিকি যাব, কিন্তু আমি 70 মান পাম, কাৰণ ইয়াত ধৰক BPFৰ কেণ্ডিডেট নাই, আৰু আমাৰ যিজন বৰ্তমানৰ কেণ্ডিডেট দুজন আছে, আপোনালোকে যিটো ভাবি আছে মানে হাই প্ৰফাইল বুলি, তেওঁলোক ইয়াতো আঙুলিয়াই দিব পৰা তেওঁলোকৰ মানে কি কয় এইটো কাম কাজ তেওঁলোকে দেখুৱাব নোৱাৰে, আমাৰ যিজন BJPৰ কেণ্ডিডেট। আৰু আমাৰ যিজন বৰ্তমানৰ UPPLৰ কেণ্ডিডেট, যিজনক আপোনালোকে হাইফাই বুলি ভাবি আছে, তেওঁ মানে প্ৰতিটো কিবাতে মানে ইলেকশ্যনটো খেলি আছে, কাৰণ জনসাধাৰণে এই কথাখিনি তেওঁৰ প্ৰতি ইমান সৎ মনোভাৱ লোৱা নাই। বিশ্বজিৎ দৈমাৰীৰ ক্ষেত্ৰত এতিয়া ক'বলৈ গ'লে তেওঁ আজি আমাৰ টাউনপুৰত এবাৰ মানে তেওঁ MLA হ'ল, হৈ পিনে টাউনপুৰ ৰাইজৰ গোটেই ভোটবিলাক লৈ পিনে তেওঁৰ এৰিয়াত দুটামান ৰাস্তা বনাই পিনে আৰু একো কৰিব নোৱাৰিলে। সেইকাৰণে মই অলপ আগতে কৈছোঁ, তেওঁ টাউনপুৰত আহি পিনে মই সেইটো কাম কৰিছোঁ, অমুকটো কাম কৰিছোঁ বুলি তেওঁ ক'ব পৰা তেওঁৰ মানে কথা নাই, বা বক্তব্য তেওঁ আগবঢ়াব নোৱাৰিব। ৰাইজৰ উদ্দেশ্য, ৰাইজৰ ক্ষেত্ৰত তাৰমানে কি ক'ম, আমাক ধৰক প্ৰবঞ্চনা, শোষণ, এইবোৰ দুৰ্নীতি, এইবোৰ যিটো ছিষ্টেমত মানুহবিলাকে আগৰ যিবিলাক ৰাজনীতি মানে কৰি আছিলে, গতিকে সেইবোৰৰ ওপৰতে ভিত্তি কৰি আমি ৰাইজৰ ওচৰত যাম, আৰু ৰাইজে আমাক কি কয় এইটো ৰাইজৰ সম্প্ৰীতি আৰু কি কয় এইটো উন্নয়ন, সম্প্ৰীতি, একতা, উন্নয়ন, এইবোৰক লৈ পিনে আমি ৰাইজৰ ওচৰত যাম। আমিতো 100% বুলি ভাবি আছোঁ, কাৰণ ইয়াত BPFৰ কেণ্ডিডেট নাই, তেওঁলোকৰ মানে ভোট দিয়াৰ কাৰণে ঠাই নাই, ক'ত দিব তেওঁলোকে? যদিও বা তেওঁলোকে এলায়েন্স আছে, মানে কি কয় এইটো মানে ডাঙৰ ডাঙৰ নেতাহে তেওঁলোকৰ এলায়েন্স আছে, বাকী জনসাধাৰণটো আৰু সেইবোৰ কথা আহিব নিবিচাৰে। জিকাৰ পিছত যদি আপুনি বিধায়ক হৈছে, কি প্ৰথমটো কি ভাবিছে তামোলপুৰ কাৰণে? কি মই অলপ আগত ক'লোৱেই যে এই কি কয় প্ৰবঞ্চনা, শোষণৰ বিৰুদ্ধে আমি লাগি যাম, আৰু সম উন্নয়ন আৰু কি কয় প্ৰতিটো জনগোষ্ঠীৰ সম উন্নয়নৰ কাৰণে মাত মাতি যাম।